Subscribe now and press the bell icon. Never miss an update. তো বন্ধুসকল মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ যে পাৰ্চেছ ভাউচাৰ কেনেকৈ এণ্ট্ৰি কৰিব। তো পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কৰাৰ পিছত এতিয়া আমি চেলছ কৰিব লাগে, যে মই বস্তুটো আনি থৈ দিলোঁ, এতিয়া মই কি কৰিব লাগে, চেল কৰিব লাগে। তো চেল কেনেকৈ কৰিব? তো চেল কৰাৰ আগত আপোনালোকে কি কৰিব, এবাৰ আইটেমটো চাই ল'ব যে কি কি আইটেম আছে আৰু কি কি ৰেটত আনিছে। কাৰণ আমি ভাউচাৰ এণ্ট্ৰি কৰাৰ পিছত আকৌ ৰিটাৰ্ণ হৈ আহি কি দামত বস্তুটো আনিছোঁ চাব নোৱাৰিম। সেইকাৰণে আমি এণ্ট্ৰি কৰোঁতে আপোনালোকে কি কৰিব, আইটেমটো কিমান আছে আৰু কিমান পৰিমাণত কিনি আনিছে সেইটো দৰকাৰ হয় আপোনালোকে এখন বহীত লিখি ল'ব, বা মনত ৰখালে ভালেই হ'ব। মনত নৰলে আপোনালোকে কি কৰিব, এখন বহীত লিখি ল'ব। তো কি কৰক, এতিয়া চেলছ কৰাৰ আগত আইটেম কি কি আছে চাওক, আৰু কি কি আইটেম কিমান পৰিমাণত আপোনালোকে কিনি আনিছে, কিমান পৰিমাণ আছে সেইটো চাই ল'ব। ষ্টক চামাৰীত আহিব, তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব। তো এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াতে চাওক আপোনালোকৰ কি কি আইটেম ইয়াত আছে। নেম আছে আপোনালোকৰ লেফ্ট ছাইডত, আৰু কিমান আইটেম অৰ্থাৎ কোৱান্টিটি কিমান আপোনালোকে পৰিমাণ আনিছে আৰু কি ৰেটত আনিছে ইয়াতে দেখুৱাইছে। এতিয়া চাইছে, তো ইয়াৰ পৰা ওলাই যাওক, গৈ সেই যেনেকৈ আমি পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কৰোঁতে একাউণ্টিং ভাউচাৰত গৈছিলোঁ, ঠিক তেনেদৰে চেলছ কৰোঁতে আমি কি কৰিব লাগিব, একাউণ্টিং ভাউচাৰতে যাব লাগিব। তো একাউণ্টিং ভাউচাৰত গৈ এণ্টাৰ প্ৰেছ কৰিব। এণ্টাৰ প্ৰেছ কৰাৰ পিছত আপোনালোকে যি যি ভাউচাৰ কৰিলে ইয়াৰ আগত, বা যি ভাউচাৰ কৰিছিলে সেই ভাউচাৰৰ অপশ্যনটো আহি আছে। এতিয়া কাৰোবাৰ বেলেগ আহিব পাৰে, কোনোবাই পাৰ্চেছ কৰিব পাৰে, সেইটোৱে ওলাই থাকিব পাৰে। তো যি কৰিব বিচাৰে, তো এতিয়া আমি কি কৰিব লাগিব, আকৌ সেই অপশ্যনটো চুজ কৰিব লাগিব। এতিয়া মই চেলছ কৰিব লাগে, চেলছৰ কাৰণে ইয়াত আমাৰ ৰাইট চাইডে দেখুৱাই আছে চেলছৰ কাৰণে কি অপশ্যন প্ৰেছ কৰিব লাগিব। তো F8 আপোনালোকে ইয়াতো ক্লিক কৰি দিব পাৰে, বা কীবৰ্ডৰ পৰা F8 প্ৰেছ কৰিব পাৰে। তো চেলছ আহিছে। তো চেলছৰ ৰেফাৰেঞ্চ নাম্বাৰ, যিটো ৰেফাৰেঞ্চ নাম্বাৰ হ'ব, যিটো ৰেফাৰেঞ্চ হয়, সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে ইনক্লুড কৰিব। মই ইয়াত এনেই এটা দি দিছোঁ, ছাপ'জ 102। তো পাৰ্টিছ একাউণ্ট ঠিক আগৰ দৰে আহিছে। চেলছ পাৰ্চেছ কৰোঁতে পাৰ্টিছ একাউণ্টত আমি যেনেকৈ ইয়াত যাৰ পৰা পাৰ্টি আমি পাৰ্চেছ কৰিম তাত আমি পাৰ্টিৰ নামটো দি দিছিলোঁ, ঠিক তেনেকৈ ইয়াতো আমি কি কৰিব লাগিব, যাক চেল কৰিম তাৰ পাৰ্টিৰ নামটো দিব লাগিব। এইটো ভুল নকৰিব, যাৰ পৰা কিনি আনিছে তাৰে নাম চিলেক্ট কৰি নিদিব। কাৰণ কিয়, আমি পাৰ্চেছ কৰোঁতে পাৰ্চেছৰ আণ্ডাৰটো আছিলে ছাণ্ডে ক্ৰেডিটৰ্ছ, আৰু বিক্ৰী কৰোঁতে তাৰ আণ্ডাৰটো বেলেগ হৈ যায়, মানে ইনফৰমেশ্যনটো অলপ ইফাল সিফাল হ'ব। সেইকাৰণে আমি যাৰ পৰা কিনি আনিম তাকেই বিক্ৰী কৰিব নোৱাৰোঁ। সেইকাৰণে আমি কি কৰিব লাগিব, যদি অলৰেডি আপোনালোকৰ কোনোবাটো পাৰ্টি বনোৱা আছে, যিটো পাৰ্টিক আমি বিক্ৰী কৰিব লাগে, সেই পাৰ্টিটো চিলেক্ট কৰিব। আৰু চিলেক্ট বা বনোৱা থাকিলে লিষ্ট আহিয়ে যাব, আৰু নাথাকিলেও লিষ্টখনত দেখুৱাই দিব কি নাম আছে কি নাম নাই। আৰু নাথাকিলে যিটো পাৰ্টিক আপোনালোকে ধৰি লওক থকাৰ পিছতো নিউ পাৰ্টি এটাক আমি বিক্ৰী কৰিব লাগে, তেতিয়া কি কৰিব, অল্টাৰ C প্ৰেছ কৰি আগৰ দৰে ক্ৰিয়েট কৰিব। তো মই আছিলোঁ পাৰ্টিছ একাউণ্ট, অৰ্থাৎ যাক মই বিক্ৰী কৰিব লাগে। তো পাৰ্টিছ একাউণ্ট আমি ইয়াতে যাক বিক্ৰী কৰিম তাৰ নাম। তো ইয়াতে আমি যিকোনো এটা ইয়াতে নেম দি দিছোঁ। ছাপ'জ ইয়াত যিকোনো এটা নাম দি দিব পাৰে আপোনালোকে। বা কোনোবা পাৰ্চন নেম দিব পাৰে ইয়াতে। অলৰেডি এইটো মোৰ নাম আছে, চ' ইয়াতে দেখুৱাই দিছে, মেছেজ আহি গৈছে, নেম অলৰেডি এক্সিষ্ট। তো ডিফাৰেণ্ট নেম আমি ইয়াতে চুজ কৰিব লাগিব। মই অলপ ডিফাৰেণ্ট মোৰ চেনেল নেমেই দি দিছোঁ, এণ্টাৰ। তো আণ্ডাৰ এইটো হ'ব কি, যেনেকৈ পাৰ্চেছত আছিলে ছাণ্ডে ক্ৰেডিটৰ্ছ, ইয়াতে হ'ব ছাণ্ডে ডেপ্টৰ্ছ, ঠিক আছে। তো আণ্ডাৰটো এইটো, এণ্টাৰ 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 এণ্টাৰ, পিনক'ড ইউজ কৰিব, এণ্টাৰ। তো আগৰ দৰে এণ্টাৰ একচেপ্ট, হয় এণ্টাৰ। যেনেকৈ আমি ভাউচাৰ টাইপটো কি হ'ব, ইয়াত লেজাৰ নেমটো লিখি দিব লাগিব। মই অলৰেডি পাৰ্চেছ ভাউচাৰখন যেতিয়া মই ডিছপ্লে কৰিছিলোঁ, বা তাত মই দেখুৱাইছিলোঁ যে আমি পাৰ্চেছ যে কৰিছোঁ, ভাউচাৰ টাইপটো সেইটো গম পাই যায়। আমি এতিয়া চেলছ কৰোঁতে আমি যে চেলছ কৰিছোঁ, সেইটো আমি ইয়াত লেজাৰ নেমটো ভাউচাৰ টাইপটো দি দিব লাগিব যে আমি চেলছ কৰিছোঁ। তো যেনেকৈ পাৰ্চেছ কৰোঁতে ইয়াতে অল্টাৰ C প্ৰেছ কৰি ক্ৰিয়েট কৰিছোঁ, ঠিক তেনেদৰে চেলছ কৰোঁতে আমি ইয়াতে কি কৰিব লাগিব, অল্টাৰ C প্ৰেছ কৰি লিখিব লাগিব চেলছ। তো GST লগালে আমি অলপ বেলেগ দিব লাগিব, চেলছ GST @ G এইবিলাক দিব লাগিব। ভেট লগালে চেলছ
যিমানখিনি ভেট লাগিব বা যিমানখিনি আমাৰ GST লাগিব তো লেজাৰ নেমটো বেলেগ হ'ব ইনফৰমেশ্যন একে থাকিব তো চিংগল যেহেতু আমি চেলছ কৰিছোঁ এটা চেলছে লিখিব পাৰ্চেছ এলাইছত একো লিখিব নালাগে আণ্ডাৰ আমাৰ ইয়াতে আছে ছানডে অৰ্থাৎ ডেপ্টছ যিটো আমি পাৰ্চেছ একাউণ্টত আণ্ডাৰ দিছিলোঁ সেইটো আণ্ডাৰ আহিছে যেনেকৈ আমি পাৰ্চেছ কৰোঁতে পাৰ্চেছৰ আণ্ডাৰ আছিলে পাৰ্চেছ একাউণ্ট ঠিক তেনেদৰে ইয়াতে আহিব চেলছ একাউণ্ট এছ প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ ইয়াত দেখুৱাই দিব বা আপোনালোকে ইয়াত বিচাৰি চাব আৰু দেখুৱাই দিছে আৰু বা এছটো প্ৰেছ কৰি দিলেও আহিব এণ্টাৰ এণ্টাৰ GST নট এপ্লিকেবল ৰাখিব কাৰণ GST ইউজ নকৰিলে এণ্টাৰ এণ্টাৰ একচেপ্ট এতিয়া বন্ধুসকল আমি বস্তু আমাৰ কি আছে আইটেম আনি থোৱা আছে জাষ্ট বিক্ৰীহে কৰিব লাগে তো আকৌ আপোনালোকে পাৰ্চেছ কৰোঁতে যেনেকৈ কি কৰিছিলে অল্টাৰ চি প্ৰেছ কৰি নেমটো দি দিছিলে সেনেকৈ আকৌ নেমটো আপোনালোকে অল্টাৰ চি প্ৰেছ কৰি ক্ৰিয়েট নকৰিব কাৰণ অলৰেডি আইটেম আনি থোৱা আছে জাষ্ট বিক্ৰী কৰিব লাগে তো অলৰেডি আনি থৈ দিয়া নেম বা আইটেম নেমটো আমি আনিব লাগিলে কি কৰিব লাগিব মই আগতেও কৈছিলোঁ যিকোনো নাম ক্ৰিয়েট কৰিব লাগিলে যেনেকৈ অল্টাৰ চি প্ৰেছ বা যিকোনো নাম বনোৱা থাকিলে আমি আনিব লাগিলে স্পেচ বাৰ প্ৰেছ কৰিব লাগিব তো ইয়াতে আমাৰ কি কি আইটেম অনা আছে তো মনিটৰত নাই সেইকাৰণে ইয়াত কোনো ধৰণৰ কোৱান্টিটি ৰাইট চাইডে মোৰ ইয়াতে দেখুৱাই থকা নাই অইল আছে কিমান আছে দেখুৱাই দিছে কোনটো আইটেম কিমান আছে ইয়াতে দেখুৱাই দিছে সাপোজ এতিয়া মই অইল বিক্ৰী কৰিব লাগে অইল সিলেক্ট এটা কোৱান্টিটি আগৰ দৰে আমি পাৰ্চেছ কৰোঁতে কিমান কোৱান্টিটি আনিছিলোঁ 1000 এটা বিক্ৰী কিমান কৰিম বোলে 800 আমি ইয়াতে দি দিলোঁ তো বিক্ৰী কৰোঁতে অলপ বেছি দামত বিক্ৰী কৰিব লাগিবই ইয়াতে আপোনালোকে দি দিব কিমান দামত বিক্ৰী কৰে সাপোজ আমি 120 এণ্টাৰ পাৰ লিটাৰ 120 হতে 800 যিমান হয় ইয়াতে এমাউণ্টত আহি গৈছে এইটো তাৰপিছত এণ্টাৰ কৰক আৰু যদি কিবা দিব বিচাৰে এণ্টাৰ কৰি লগে লগে তলতে স্পেচ বাৰ প্ৰেছ কৰি ইয়াতে অইল দিছে এবাৰ ভিভেল দিয়ক যি আইটেম আছে যি দিব বিচাৰে যি লাগে 1000 পিচ আছে মই সাপোজ ইয়াত 900 পিচ দি উলিয়াই দিলোঁ 22 টকাকৈ এণ্টাৰ তো পাৰ পিচ 22 হওঁতে 900 পিছত যিমান হ'ব লাগে ইয়াত এমাউণ্ট আহি গৈছে তাৰপিছত এণ্টাৰ প্ৰেছ কৰক আৰু যদি কিবা দিব বিচাৰে তো ইয়াতে সিলেক্ট কৰিব দেন এণ্টাৰ তো বন্ধুসকল আমি পাৰ্চেছ কৰোঁতে কি কৰিছিলোঁ ডিছকাউণ্ট দিছিলোঁ বা সৰি ডিছকাউণ্ট মই ৰিচিভ কৰিছিলোঁ দিছিলে মই লৈছিলোঁ ঠিক তেনেকৈ এতিয়া আমি চেলছতো ধৰি লওক ডিছকাউণ্ট দিব বিচাৰোঁ যদি ডিছকাউণ্ট দিব বিচাৰে দিব পাৰে নিদিলে নাই যদি দিব বিচাৰে কেনেকৈ দিব সেই একেধৰণে ডিছকাউণ্ট আমি ৰিচিভ কৰিছিলোঁ এতিয়া আপোনালোকে নিজে দিলে ডিছকাউণ্ট এলাও হয় তো ইয়াতে আপোনালোকে এলাও কৰিব তো তেলৰ তললৈকে গুচি আহিব অল্টাৰ চি প্ৰেছ দিলে দিব নিদিলে নাই ডিছকাউণ্ট যেতিয়া দিব লগা হয় ডিছকাউণ্ট যদি আছে দিবইতো লাগিব তো ডিছকাউণ্ট অল্টাৰ চি প্ৰেছ কৰি লিখিব ডিছকাউণ্ট এলাও অনলি এলাও আণ্ডাৰটো একেই থাকিব যেনেকৈ ডিছকাউণ্ট ৰিচিভ কৰোঁতে আণ্ডাৰটো আছিলে ইনডাইৰেক্ট এক্সপেঞ্চেছ ইয়াতো হ'ব ইনডাইৰেক্ট কাৰণ আমাৰ ইনডাইৰেক্টলি হ'ব কিয় কাৰণে ইনডাইৰেক্টলি হ'ব সেইটো মাইনাছৰ পৰা যিমানখিনি এমাউণ্ট ৰৈ যাব সেইখিনি দিব লাগিব মানে ইনডাইৰেক্ট এক্সপেঞ্চেছ এণ্টাৰ 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 একচেপ্ট এতিয়া আগৰ দৰে মাইনাছত লৈ দিব প্লাছ নিদিব বা প্লাছ মাইনাছ নিদিয়াকৈ নাথাকিব মাইনাছ নিদিলে সেইটো কি হৈ যাব আকৌ এমাউণ্টটো বেছি হৈ যাব মানে মাইনাছ আপোনালোকে কিমান পাৰ্চেণ্ট দিব বিচাৰে 3% এক্সাম্পল 3% এণ্টাৰ 3%ত আপোনালোকৰ কিমান পাৰ্চেণ্ট মাইনাছ হ'ল ইয়াতে দেখুৱাই দিছে 3474 টকা এণ্টাৰ আৰু ইয়াতে চেলছত আকৌ আপোনালোকে কেৰিং চাৰ্জ নিদিব কাৰণ আমি বিক্ৰী কৰোঁতে যোনে যেনেকৈ নিয়ে কেৰিং চাৰ্জ কেতিয়াও আপোনালোকে নিদিব কাৰণ পাৰ্চেছত আমি যিহেতু কিনি আনিব লাগিব আমি নিজে কেৰিং চাৰ্জ বহন কৰিবই লাগিব সেইকাৰণে আকৌ পাৰ্চেছত দিছোঁ এই বুলি আমি কি নকৰোঁ যে চেলছত কেৰিং চাৰ্জ দিম সেইটো কেতিয়াও নহয় যোনে যেনেকৈ নিয়ে কেৰিং চাৰ্জ আপোনালোকে কেতিয়াও ইউজ নকৰিব চেলছত দেন এণ্টাৰ এণ্টাৰ ঠিক নেৰেশ্যন বিৱৰণীটো যেনেধৰণে পাৰ্চেছত যদি দিব বিচাৰে দি দিব পাৰে চেলছতো যদি দিব বিচাৰে কি কৰিলে সেইটো আপুনি বিৱৰণ দি দিব পাৰে তাৰপিছত এণ্টাৰ একচেপ্ট তো এণ্টাৰ একচেপ্ট কৰাৰ লগে লগে আপোনালোকৰ কি হৈ গ'ল এই ভাউচাৰখন ছেভ হৈ গ'ল আৰু আপোনালোকৰ পৰা যি ষ্টকত বস্তু আছিলে সেইবিলাকো তাৰ পৰা মাইনাছ অৰ্থাৎ ওলাই গ'ল এতিয়া চাব বিচাৰে আপোনালোকৰ ষ্টকৰ পৰা বস্তুটো ওলাই গৈছে নে নাই বিক্ৰী হ'ল নে নাই তো চাব বিচাৰিলে স্কেপ প্ৰেছ কৰি গেটৱে অফ টেলি মেনুলৈকে আহক আৰু আহি ইয়াতে ষ্টক চামাৰি আহিব ষ্টক চামাৰি সিলেক্ট কৰিব চাওক এতিয়া 1000 আছিলে অইল 1000 আছিলে আপোনাৰ ভিভেল পিচ এতিয়া চব কি হৈ গ'ল মাইনাছ হৈ গৈছে বৰ্তমান যিখিনি বিক্ৰী কৰিব লগা আছে সেইখিনি থাকি গ'ল কিমান টকাৰ আছে এইটো গ্ৰেণ্ড টোটেল ইয়াত দেখুৱাই আছে 17500 টকা তো এতিয়া বিক্ৰী কৰাৰ পিছত আপোনালোকৰ কিমান লাভ হ'ল সাপোজ সেইটো চাব লাগে তো চাব লাগিলে স্কেপ প্ৰেছ কৰি আহিব য'তেই নাথাকক কিয় স্কেপ প্ৰেছ কৰি ডাইৰেক্টলি গেটৱে অফ টেলি মেনুখনত আহিব আহি
আপোনালোকে লাভ হোৱা পইচাটো যদি চাব বিচাৰে বিক্ৰী কৰোঁতে লাভ কিমান হ'ল লোকচান কিমান হ'ল তেতিয়া ইয়াত দেখুৱাই আছে গেটৱে অফ টেলিমেনুখনত প্ৰফিট এণ্ড লছ একাউণ্ট প্ৰফিট এণ্ড লছত চিলেক্ট কৰিব তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে ইয়াতে দেখুৱাই দিছে চেলছৰখিনি এইখিনি পাৰ্চেছৰ এইখিনি চাব নালাগে তো ইয়াতে চেলছ একাউণ্টছ আমি কিমান চেল কৰিলোঁ 1,15,800 টকাৰ মাল চেল কৰিলোঁ বৰ্তমান ক্লজিং ষ্টকত কিমান আছে 70,500 টকা অলৰেডি মই দেখুৱাই দিছোঁ কিমান টকাৰ আছিলে আৰু কিমান কি আছে বিক্ৰী কৰা হৈছে 1,15,800 টকা তো গ্ৰেণ্ড টোটেল আমি যদি যিটো চেল কৰিলোঁ বৰ্তমান যিখিনি বস্তু চেল কৰিলোঁ সেই দামত যদি আমি থকা বাকীখিনি বস্তু সেই 70,500 টকাৰ বস্তুখিনি সেই দামত বিক্ৰী কৰোঁ তেতিয়া আমাৰ টোটেল কিমান টকাত আমাৰ বিক্ৰী হ'ব 1,33,300 টকাত আৰু সেই দামত আটাইখিনি বস্তু বিক্ৰী কৰাৰ পিছত আপোনালোকৰ লাভ কিমান হ'ব ইয়াত দেখুৱাই দিছে থকাখিনিও যদি আমি সেই দামত বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পিছত আপোনাৰ মূলধনটো বাদে লাভ কিমান হ'ব ইয়াত দেখুৱাই দিছে 37,800 টকা আপোনাৰ লাভ হ'ব আৰু ইনডাইৰেক্ট এক্সপেন্সেছ আপোনালোকে ইনডাইৰেক্ট বুলি কওঁতে যে ডিছকাউণ্টটো যিটো আপোনালোকে ডিছকাউণ্ট পাইছিলে ডিছকাউণ্টটো ডিছকাউণ্টটো যিটো আপোনাৰ এক্সপেন্সেছ অৰ্থাৎ চেল কৰোঁতে আপোনালোকৰ ডিছকাউণ্টটো কিমান দিয়া গৈছিলে সেইটো ইয়াতে আহিছে ইনডাইৰেক্টলি 3,176 টকা এইটো আপোনাৰ ইনডাইৰেক্টলি পাইছে যিটো আপোনালোকে ডিছকাউণ্ট ৰিচিভ কৰিছিলে সেইটো তো এইটো হৈছে আমাৰ লছ এণ্ড প্ৰফিট আৰু আটাইখিনি টোটেল কৰিলে আপোনাৰ লাভত কিমান থাকিব ইয়াত টোটেলটো দেখুৱাই দিছে ঠিক আছে টোটেলটো আপোনালোকে দেখা পাইছে ইয়াতে টোটেল কিমান হ'ব এই 37,000 আৰু 3,176 টকাটো লগ লাগি কিমান হ'ল ইয়াত টোটেলটো আহি গৈছে তো গম পালে বন্ধুসকল চেল কৰাৰ পিছত আপোনালোকৰ লাভ কেনেকৈ চাব কেনেকৈ আপোনালোকে লোকচান হ'ল নে লাভ হ'ল সেইটো কেনেকৈ চেক কৰিব সেইটো ইয়াত আহিব প্ৰফিট এণ্ড লছ আৰু আইটেম যদি কিমান কি আছে বিক্ৰী কৰাৰ পিছত চাব লাগে ষ্টক চামাৰি তো গম পালে বন্ধুসকল আমি চেলছ কেনেকৈ কৰিব লাগে যে চেলছ ভাউচাৰ কেনেকৈ এণ্ট্ৰি কৰিব লাগিব ডিছকাউণ্ট কেনেকৈ দিব লাগিব বা ডিছকাউণ্ট আপোনালোকে কেনেকৈ ল'ব লাগিব মই অলৰেডি আগৰ ভিডিঅ'বিলাকত দেখুৱাইছোঁ ল'ব লাগিলে পাৰ্চেছত কেনেকৈ ল'ব এতিয়া চেলছত দেখুৱালোঁ যে চেলছত আপোনালোকে ডিছকাউণ্ট কেনেকৈ দি দিব তো আজিলৈ এৰিছোঁ বন্ধুসকল নিশ্চয় আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব ভিডিঅ'বোৰ মোৰ শ্বেয়াৰ কৰিব আগলৈ যাতে আপোনালোকৰ মাজত আৰু মই বেলেগ ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ আজিলৈ এৰিছোঁ তো নেক্সট ভিডিঅ'বিলাক মই লৈ আহিম আপোনালোকে চেলছত কেনেকৈ আকৌ GST লগাই চেলছ কৰিব ঠিক আছে আজিলৈ এৰিছোঁ বন্ধুসকল ধন্যবাদ